এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। সকলো জল্পনা কল্পনা অন্ত পেলাই ৰাজনীতিলৈ আহিল শিখা শৰ্মা আৰু মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছত যোগ দিলে শিখা শৰ্মাই। গুৱাহাটীত অনুষ্ঠিত কৰ্মী সন্মিলনত দলটোত যোগদান কৰে শিখা শৰ্মাই। দলটোৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত যোগদান কৰে শিখা শৰ্মাই আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। লগতে উপস্থিত থাকে দলটোৰ মহিলা নেত্ৰী সুস্মিতা দেৱ আৰু যোগদান কৰি এই হুংকাৰ শিখা শৰ্মাৰ। এফালে প্ৰথম দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে শিখা শৰ্মা। কিন্তু 2026ত বিজেপিক পৰাজিত কৰি তৃণমূল কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে শিখা শৰ্মাই। উল্লেখ্য যে এসময়ত আজমলৰ সপক্ষে থিয় দি লিখা মেলা কৰিছিল শিখা শৰ্মাই আৰু শেহতীয়াভাৱে আজমলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিখা শৰ্মাই। এতিয়া ৰাজনীতিৰ পথাৰত কিমান সফল হয় শিখা শৰ্মা সেয়া সময়ত হ'ব লক্ষণীয়। শিখা শৰ্মা কোনোদিনে ভবা নাছিলে যে তেওঁ ৰাজনীতিত যোগ দিব আৰু যেতিয়াই নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে অসমত আহি ভৰি দিলেহি লগে লগে অসমত জন্ম হ'ল অসমীয়া আটাইতকৈ ৰসাতললৈ লৈ যোৱা অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰা দুৰ্দান্ত এজন অসমৰ ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা। যিজন হিমন্ত বিশ্ব শৰ্মাৰ মই প্ৰতি মুহূৰ্ততে বিৰোধ কৰি আহিছো। এই বিৰোধ মোৰ নিজৰ কাৰণে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ যি একছত্ৰী শাসন, হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিবনুৱাক কৰা প্ৰতাৰণা, বৰ্ষপূৰ্তিৰ আগে আগে গণি 1 লাখ চাকৰি দিব বুলি যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে, দিনে দিনে অসমৰ নিবনুৱাৰ মুখৰ পৰা হাঁহি কাঢ়ি লৈ যোৱা হিমন্ত বিশ্ব শৰ্মা লগতে বিজেপি চৰকাৰৰ প্ৰত্যাহ্বান হিচাপে মই থিয় দিম আৰু তাৰ বাবে মই মঞ্চ বাছি ললো মাননীয় মমতা বেনাৰ্জীৰ ৰিপন বৰা মানুহজনক ব্যক্তিগতভাৱে মই কোনো বিচাৰ নকৰো। কোনো মানুহেই সম্পূৰ্ণ নহয়, মোৰো ভুল আছে। সকলো মানুহেই ভুল দোষ গুণৰ অধিকাৰী। আমি দল কৰিবলৈ আহিছো, দল কৰিম। আমাক ৰিপন বৰা কেনেকুৱা সেয়া নালাগে, আমাক লাগে তৃণমূল কংগ্ৰেছ বিজেপিৰ যোগ্য প্ৰতিদ্বন্দ্বী হৈ অসমত 2026 চনত তৃণমূল কংগ্ৰেছৰ আমি চৰকাৰ কৰিম। হয়নে নহয়? মই বেছি নকওঁ, তেখেতসকলৰ আপোনালোকে ভাষণ শুনিবলৈ ৰৈ আছে, ইয়াতে কলো আৰু সকলোৱে একেলগে জোৰদাৰভাৱে আগবাঢ়ি গৈ মাননীয় মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ শক্তিক আৰু বৃদ্ধি কৰিম, ৰিপুন বৰাৰ শক্তিক আৰু বৃদ্ধি কৰিম। সকলোৰে সহযোগিতা লাগিব। মই মাননীয় সাংবাদিক বন্ধুসকলক মই প্ৰণিপাত জনাইছো। আপোনালোকৰ সহযোগ অনাগত দিনত আমাক লাগিব আৰু প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ মৰম শ্ৰদ্ধা আৰু সন্মান যাচি মই চমু ভাষণ সামৰণি মাৰিছো। ভৱিষ্যতে বহুত ঘণ্টা দীঘলীয়া ভাষণেৰে